নমস্কাৰ মই পল্লৱ কাকতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল দা AS01 ব্লগলৈ আৰু আজি ভাবিলোঁ কি ভিডিঅ' এটা বনালোঁ যোৱাকালিও ভিডিঅ' দিয়া নাই পৰহিও দিয়া নাই এনেকৈ ভিডিঅ' দিবই পৰা নাই আজি এটা বিশেষ কণ্টেণ্ট লৈ পেলাই আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ আৰু আপোনালোকে যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে 500 হ'বলৈ গৈ আছে আমাৰ চেনেলটো আজি মানে ভিডিঅ'ৰ টপিকটো হৈছে এনেকুৱা আপোনালোকে নিশ্চয় অনলাইনত শ্বপিং কৰে আমাজন মিছো ফ্লিপকাৰ্ট বা অন্য ধৰণৰ মিন্ত্ৰা আদি প্লেটফৰ্মৰ পৰা তাত আপুনি অৰ্ডাৰ কৰে ঠিকেই কিন্তু আপুনি এনেকুৱা বস্তু অৰ্ডাৰ কৰিব যিটো বস্তু আপোনাৰ একেবাৰে লাগতিয়াল আপুনি বেকাৰ বস্তুবোৰ অৰ্ডাৰ কৰিব নল'ব মন গৈছে আপুনি মিছোটো বা ফ্লিপকাৰ্টটো উলিয়াই চাই আছে স্ক্ৰল ডাউন কৰি গৈ আছে বস্তুটো ভাল লাগিল আপুনি অৰ্ডাৰ দি দিলে কিন্তু আপুনি শেষত কি কৰে বস্তুটো যেতিয়া এজন ডেলিভাৰী বয়ে যেতিয়া আপোনাৰ পাৰ্চেলটো লৈ আহে তেতিয়া আপুনি বস্তুটো নলয় বা ফোনটো ৰিচিভ নকৰে এনেকৈ বহুত প্ৰব্লেম ফেচ কৰিব লগা হয় এজন ডেলিভাৰী বয়ে তো আপোনালোকে কি কৰিব যিটো বস্তু আপোনাৰ একেবাৰে লাগতিয়াল সেইটো বস্তুহে আপোনালোকে অৰ্ডাৰ দিব বেকাৰ কিছুমান বস্তু অৰ্ডাৰ দি কিনে লাভ নাই কাৰণ সকলোৰে ইয়াত লছ আছে এজন ডেলিভাৰী বয়ৰো কষ্ট আছে বা কোম্পানীৰ লছ আছে কোম্পানীৰ লছটো বাৰু মাৰ গুলি কোম্পানীৰ লছ হ'বই তথাপি কষ্ট হয় দিয়কচোন তাৰ কাৰণে আপোনাৰ একেবাৰে লাগতিয়াল বস্তুকেইটাহে আপুনি অৰ্ডাৰ কৰিব যিটো বস্তু আপুনি ভাবিছে যে এইটো বস্তু মই ল'মেই এইটো বস্তু যেতিয়াই আহিব মই তেতিয়াই ল'ব পাৰিম সেইটো বস্তু অৰ্ডাৰ দিব বেকাৰ কিছুমান বস্তু আঙে বাং জাং অৰ্ডাৰ দিটো লাভ নাই না যদি ল'ব নোৱাৰে তো আজি ভিডিঅ'টো এইকাৰণে মই বনালোঁ এইটো কাৰণে আৰু এটা নতুন টপিক লৈ আহি আছে কাৰণ বৰ্তমান এনেকুৱা পাই আছোঁ মানে বস্তু আপুনি অৰ্ডাৰ দিব ৰং বিৰংগী কিবা এটা কাপোৰ আহিব ফাটা চিৰা লাইভ প্ৰুফ পাইছোঁ মই এইটো ভিডিঅ' অহাকালি আপোনালোকে পাই আছে তো চাবলৈ নাপাহৰিব আমাৰ চেনেল আমাৰ অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল দা AS01 ব্লগত তো আজিলৈ এৰিছোঁ ইমানতে আকৌ লগ পাম এটি নতুন ভিডিঅ'ত ধন্যবাদ জয় আই অসম বন্দে মাতৰম